নমস্কাৰ আসসালামু আলাইকুম স্বাগতম জনাইছো মোৰ এটি অন্য ভিডিঅ'লৈ আশা কৰিছো সকলো ভালে আছে যোনে যে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰ বাবে চাইছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব সাইডতে থকা বেল আইকনটো টিপি দিব ৰাতিপুৱা শুইতে নিজৰ দৈনন্দিন কামখিনি কৰিব লাগিবই নহয় তাকে লাগি গলো কামত ঘৰ দুৱাৰ কিটাও হাৰি মেলি ললো পাকঘৰলে বুলি আহি আকৌ ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ লাগি গলো আজি আকৌ ব্ৰেকফাষ্টত বনাইছিলোঁ ৰুটি আৰু আমাৰ ঘৰত প্ৰায়ে ৰুটি বনোৱা হয় ৰাতিপুৱা ব্ৰেকফাষ্টত লগতে আকৌ ফলে দুপৰীয়াৰ যা যোগাৰ অকমানকে আগবঢ়াই থৈছে ফলে দাইলো তিয়াই লৈ সবজি অকমান কাটি ললো দুপৰীয়াৰ কাৰণে বুলি যেহেতু দিনো ছুটি সেইকাৰণে পৰাপক্ষত অকমান কামখিনি এনেকৈ আজৰি কৰি থৈ দিওঁ তেতিয়া যাতে মোৰ সুবিধা হয় আৰু এয়া চাওকচোন আমাৰ ঘৰৰ কুকুৰাই ডিম পাৰিছিলে আৰু এনেকৈ সৰহীয়া ডিম হ'লে দেখি কিন্তু খুব ভাল লাগে লোকেল ডিম আৰু দুজনী কুকুৰাই পাৰিছিলে তাকে ভাবিলোঁ ঘৰৰ সকলোৰে কাৰণে ডিম বইল দিওঁ ৰাতিপুৱা আজি ব্ৰেকফাষ্টত ডিম খাম তাকে বইল দি ল'লোঁ ডিমখিনিও আৰু সকলোৱে ৰাতিপুৱা ব্ৰেকফাষ্ট একেলগে কৰিলে মানুহজনো কামলৈ যোৱা আগমুহূৰ্তত অলপ সময় এনেকৈ ৰ'দত দুয়ো বহি কথা বতৰা পাতি ল'লোঁ যিহেতু আজি জুম্মা আছিলে আবাও এয়া মছজিদৰ নামাজ পঢ়ি আহিলে আৰু সকলোলৈ জুম্মা মুবাৰক আৰু আবাও এয়া নামাজ পঢ়ি আহি পালেহি বেটিকো গা পা ধুৱাই আজৰি কৰি ল'লোঁ আৰু তাই চাওকচোন ইমান কান্দিছিলে গা ধুৱাওঁতে এয়া হেকুটিয়াই আছে আৰু খুৰীয়েকক আপত্তি দি আছে মোৰ কথা মই তাইক বোলে মাৰিলোঁ তাকে খুৰীয়েকক আপত্তি দি আছে খুৰীয়েকেও তাইৰ লগতে বহি শুনি আছে দুপৰীয়া ভাত পানী খাই আজৰি হৈ সন্ধিয়াকৈ আহিলে মানুহজনৰ লগৰ মানে মানুহজনৰ ফ্ৰেণ্ড আৰু ফ্ৰেণ্ডে বিয়া পাতিছিলে বেছি দিন হোৱা নাই বিয়া পতা তাকে কইনাক লৈ আহিছিলে সকলোৱে বহি কথা বতৰা বিয়াখন খাবলৈ বুলি বিয়াখনো আছিলে আচলতে মানুহজনৰ লগৰ ল'ৰাৰ ওচৰতে আছিলে বেছি দূৰত নহয় তাকে বিয়াখন খাবলৈ বুলি ওলাই গ'লোঁ ময়ো ওলাই মেলি ৰেডি এইফালে বেটিও ওলাই মেলি ৰেডি লগতে আকৌ মানুহজনো আমি তিনিও ওলাই মেলি ৰেডি হ'লোঁ বিয়ালৈ বুলি আৰু গৈ পালোঁগৈ বিয়া ঘৰ যেহেতু অকণমান ৰাস্তাতে সোমাই যাব লাগে তাকে বায়ো গৈছে লগতে আমি সকলো গৈ পালোঁগৈ বিয়া ঘৰলৈ বুলি আৰু বিয়া ঘৰলৈ ভিতৰলৈ সোমাই গ'লোঁ যথেষ্ট সংখ্যক মানুহৰ ভিৰ আছিলে আৰু কইনা পা চফ লৈ অলপ সময় বহি ল'লোঁ আৰু কপি ফটো উঠি ল'লোঁ আৰু চাওকচোন দৰা কইনা দূৰৰ পৰা আচলতে ওচৰৰ পৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ মানুহৰ ভিৰ আছিলে কাৰণে সকলো আহি আচলতে দৰা কইনাৰ পৰা চফ লৈ আছেহি আৰু চাওকচোন আমাৰ বেটীৰ লগতে আকৌ বাই ছোৱালীজনীও আৰু তাইৰ ভাগৰ ফ্ৰেণ্ডকো লগ পালে সিহঁতি খেলি আছে আৰু আমাৰ বেটী আকৌ সিহঁতক দেখি ফূৰ্তি চাওকচোন সিহঁতক খেলা দেখি তাই মূৰৰ পৰা ক্লিপ খুলি ক্লিপৰ লগতে আকৌ ক্লিপডালেহে মাৰিছে আৰু আহিলোঁ খাবলৈ বুলি আগে দৰা কইনা পিছে আমি আৰু খাই মেলি ঘৰলৈ উভতি অহা সময়ত কেইকপিমান ফটো উঠি ল'লোঁ বাইৰ লগতো আৰু মানুহজনৰ লগতো আৰু ঘৰ আহি পালোহি আৰু ৰাতি সময়কণ চাওকচোন বেটিয়া আমাক দুইকৈ কেনেকৈ মৰম কৰি আছে আৰু এনেকৈ আজি আমাৰ দিনটো পাৰ হৈ গ'ল হাঁহি ধেমালিৰে তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত